মই দেৱশী গৌতমে লৈ আহিছোঁ ৰঞ্জিতা দাসৰ এটি সুন্দৰ কবিতা। হৃদয়ত অনুভূত তিৰিবিৰণিবোৰ কিমান ভাল লাগে, ইমানখিনি ভাল লাগিলে ভাল পোৱাবোৰে কিমান পৰিমাণত জিলমিল কৰে। কি একোত কেনেকৈ তোমাক বুজাই দিওঁ বাৰু? নিৰীমাংসৰ উদাৰতাৰ সমান, পাৰাপাৰহীন সাগৰৰ বিশালতাৰ সমান, নে উচ্চতম পৰ্বতৰ সুউচ্চ শৃংগৰ সমান? কিমান ভাল লাগে, কেনেকৈনো কি একোত বুজাই দিওঁ বাৰু তোমাক? নালাগে তোমাৰ সান্নিধ্যৰ মধুৰ, নিবিচাৰোঁ সম্পৰ্কৰ সুকীয়া স্থান। নীলকে নীলকে ৰৈ মোৰ ভাৱনাৰ শাসন, আত্মীয়তাৰ অনাবিল অনুভৱেৰে পৃথিৱীৰ শুভাকাংক্ষী আকাংক্ষাৰে কৰি সৃষ্টিমুখী দৃষ্টিৰ সৃষ্টি। অনন্ত অভীষ্ট সাধনী শক্তিৰে যিমান ভাল পাওঁ তোমাক, তাৰেই ৰচিত অনুপ্ৰেৰণাৰ জয়িতা। সহযাত্ৰী হৈ দিন সুমিষ্ট সুমধুৰতা। আশা কৰিছোঁ অন্তৰিক্ষ অমৃত আশীষত দেৱলোকেও বৰষিব পুষ্পবৃষ্টিৰ বৰষা।